নমস্কাৰ, মই হিমাক্ষী ৰাজবংশী। আপুনি চাই আছে হিমাক্ষী অসম। পাকঘৰটো সদায় মন্দিৰৰ দৰে। আপুনিও এইকেইটা ভুল কৰে নেকি, যাৰ বাবে আপোনাৰ ঘৰখনত হাই কাজিয়া, পইচাৰ অভাৱ, বেমাৰ আজাৰ বহুত বাঢ়িছে? যদি কৰে এনে ভুল, তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ মন দি চাব। নাম্বাৰ 1, পাকঘৰত কেতিয়াও ডাষ্টবিন নাৰাখিব। ৰাতি ভাত খাই বাচন বৰ্তন পাকঘৰত নাৰাখিব। পাৰিলে বাচন বৰ্তনখিনি ৰাতিয়ে ধুই শেষ কৰি থ'ব। ৰাতিপুৱা গা নোধোৱা কৰি কেতিয়াও পাকঘৰত নোসোমাব। গা নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। বাহি গাই আহাৰ গ্ৰহণ কৰিলে বেয়া হয়। সদায় ৰাতিপুৱা আৰু দুপৰীয়া যেতিয়া আপুনি আহাৰ বনাব, আপুনি খোৱাৰ আগত অলপ হ'লেও পশু পক্ষীক আহাৰ